নমস্কাৰ এক অসমৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত মই আপোনালোকক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। আকৌ এই চেনেলটোত মই আপোনালোকক ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণ বা শিক্ষা বিভাগৰ লগত জড়িত বিভিন্ন ধৰণৰ ইনফৰমেশ্যনবোৰ চেনেলটোত ভিডিঅ' যোগে দি গৈ থাকোঁ, আগলৈকেও দি গৈ থাকিম। যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰা। এনে কৰিলে যেতিয়াই যিবিলাক ইনফৰমেশ্যন আহে মই দিম আৰু আপোনালোকে লগে লগে ইনফৰমেশ্যনবিলাক পাব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা পৰহি অৰ্থাৎ 20 জানুৱাৰী তাৰিখে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ দ্বাৰা এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছে। সেই সভাত বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ আলাপ আলোচনা হৈছে। কি কি আলোচনা হৈছে আপোনালোকে চাই লওক। সকলো জিলাৰ যিটো মত যুঁজাৰু ভৱনত এলপিৰ পৰা কলেজলৈ সময় শিক্ষকসকলে একত্ৰিত হৈ আমাৰ এই সংস্থাটো গঠন কৰা হৈছিলে আৰু সেই সংস্থাটো আমাৰ মাননীয় হৰমোহন বৰা ডাঙৰীয়াই নেতৃত্ব দি আমাৰ এইটো জীৱনৰ যিটো আমাৰ ইমান দিন ভুগি অহা জীৱনৰ অন্তিম দিনত নিশ্চয় আমি উপনীত হ'ব পাৰিছো বুলি এটা আশা কৰিছো। আৰু শিক্ষকৰ দৰকাৰ সেই একে বেতন গতিকে আমি ইমান দিনে লগে ভাগে থাকি আন্দোলন অনশন কৰি আজিৰ এই শুভক্ষণত উপস্থিত হ'ব পাৰিছো। ইয়াৰ কাৰণে সকলো ছাৰ বাইদেউ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। এতিয়া কথা হ'ল অসম চৰকাৰে আমাক এলপিৰ পৰা কলেজলৈ যি শিক্ষকক বঞ্চিত কৰিলে তাৰ ভিতৰত সবাতকৈ বেছি দুখজনক দুখৰ নীলদৰিয়া হাবুডাবু খাবলগীয়া হৈছে এলপি আৰু এমই স্কুলৰ শিক্ষক। এলপি স্কুলৰ থাৰ্ড পোষ্ট সি বঞ্চিত হৈছে। এমই স্কুলত হিন্দী শিক্ষক, বিজ্ঞান শিক্ষক, আৰবি শিক্ষক, সংস্কৃত শিক্ষক। কাহিনীটো হৈছে কি আমাৰ সবাতকৈ বেছি দুখজনক কথাটো হৈছে এলপি স্কুলখন 2021 চনত প্ৰাদেশিকৰণ কৰি এই বিদ্যালয়খন অন্য এটা চৰকাৰী বিদ্যালয়ৰ লগত মাৰ্জাৰ বা এনলেগেশ্যন কৰি নাইকিয়া কৰি দিছে। এতিয়া থাৰ্ড পোষ্টৰ এলপি স্কুলৰ থাৰ্ড পোষ্টৰ শিক্ষকজনৰ আজিৰ দিনত স্কুল নোহোৱা হৈছে। ঠিক সেইদৰে উচ্চ প্ৰাথমিক বিদ্যালয়ত একে অৱস্থা হৈছে। হিন্দী শিক্ষক, বিজ্ঞান শিক্ষক, আৰবি শিক্ষক, সংস্কৃত শিক্ষক চবৰে 3জন শিক্ষকৰ পদ প্ৰাদেশিকৰণ কৰি বাকী 2-3জন কৰি শিক্ষক আজি বঞ্চিত কৰি ৰাখি সেই শিক্ষকখিনি আজিৰ দিনত ডাঙৰ বেদনাটো হৈছে 2021 চনৰ পাছত এই শিক্ষকখিনি ডাইস্কটত নাম সোমাবলৈ দিয়া হোৱা নাই।